ডিবিটি এক্টিভ তথাপিও অৰুণোদয়ৰ টকা নাই ইয়াৰ এটা ডাঙৰ কাৰণ থাকিব পাৰে আসল কাৰণটো জানেনে জানি লওক এই ভিডিঅ'টোত আপোনাৰ বাৰু ডিবিটি লিংক কৰাৰ পাছতো আপোনাৰ অৰুণোদয় ধন পোৱা নাই নেকি তেতিয়াহ'লে বলক আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক বুজাই দিওঁ কি সমস্যাত আপোনাৰ অৰুণোদয় পইচাটো সোমোৱা নাই নমস্কাৰ মই ৰূপ কুমাৰ দেউৰী মই মোৰ এই ফেচবুকৰ জৰিয়তে আপোনালোকৰ মাজলৈ এনেধৰণৰ বহুতো ভিডিঅ' দি থাকোঁ যেহেতু আগতে মই ডিবিটি লিংকৰ বিষয়ে দিছিলোঁ আজি আপোনাৰ ডিবিটি লিংক হোৱাৰ পাছতো যদি আপোনাৰ অৰুণোদয় ধন সোমোৱা নাই আৰু এটা বিশেষ ডাঙৰ কাৰণ আছে সেইটো হৈছে আপোনাৰ ৰেচন কাৰ্ডৰ লগত আপোনাৰ আধাৰ কাৰ্ড নামটো মিছমেচ হোৱা অৰ্থাৎ আপোনাৰ নামটো আধাৰ কাৰ্ডৰ আৰু ৰেচন কাৰ্ডৰ মতে মিলা নাই আমাৰ অসমীয়াত মিলা আছে কিন্তু আমাৰ ইংৰাজীত মিলা নাই গতিকে সেইটো আপুনি এবাৰ আপোনাৰ ৰেচন কাৰ্ডৰ ষ্টেটাছটো চাই ল'ব যিটো নেকি ইণ্টাৰনেটত আছে সেইটো চাই ল'ব আপোনাৰ ৰেচন কাৰ্ডটো চাই লাভ নাই আপোনাৰ নেটৰ ভিতৰত যিটো আছে সেইটো চাই ল'ব তাত আপোনাৰ আধাৰৰ মতে নামটো ঠিকে আছে নাই গতিকে সেইটো আপুনি চাই লওক যাৰ নামটো মিছমেচ আছে তাৰ অলৰেডি পইচা সোমোৱা নাই সেইটো এটা বহুত ডাঙৰ কাৰণ হৈ আছে আপোনাৰ অৰুণোদয় নোপোৱাৰ আৰু যদি আপোনালোকে কমেণ্ট কৰে আপোনালোকে যদি আশীৰ্বাদ কৰে আপোনাৰ নিজৰ মোবাইলতে কেনেকৈ এই ৰেচন কাৰ্ডটো ঠিকে আছেনে চাব পৰা ভিডিঅ'টো মই দিম গতিকে আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰক আপোনালোকে অৰুণোদয় ধন পালে নে নাই গতিকে আজিৰ ভিডিঅ'টো ইমানে আছিল আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা কিবা এটা জানিব পাৰিলে নিশ্চয় ধন্যবাদ Wow! I definitely have to follow this. Wahoo!